ঐ দীপু, কাইলৈৰ পৰা আমাৰ টিউচন আছে নহয়। নিপু বুজিছ, তাৰমানে ঘৰৰ মানে আমাৰ শান্তি নিদিয়েগে বুজিছ। এই টিউচনটো কাইলৈৰ পৰা যাব লাগিব। ওলাবি আৰু কাইলৈহে লগ পাম দেই। যাওঁ। নিপু ইমান দেৰি অহা নাই নে? তই ওলাই আনে ওলালি বৈ। বৈ মানে তই ৰাতি আহিলি ফাৰ্ষ্ট ডে তাৰমানে আজি। হয় ছাৰ। পিছে তহঁতৰ নামবোৰ কচোন। মোৰ নামটো হৈছে নিপু ফুকন। মোৰ নামটো হৈছে দীপু ফুকন। আৰু শুন, মোৰ নামটো ৰাজেন বৰা। ৰাজেন ছাৰ। তই আজি প্ৰথম আহিছতো সেনে ইমান কিতাপখনলৈ নাযাওঁ দেই। এটা প্ৰশ্ন দিম কিতাপখনৰ বিষয়ে। এতিয়া প্ৰথম আহিছে যে এনেই অলপ কুৱেশ্যন কেইটামান সুধিম বাৰু। প্ৰথম দীপু সুধিছো দেই, হিৰণৰ সূত্ৰটো কচোন তই বাৰু সম্পূৰ্ণ। গুড। নিপু ৰহ তোক সুধিম এতিয়া মই। তই ক অংকত কেইটা লেচন আছে বাৰু? 17টা। নামকেইটা কচোন বাৰু তই। পিটিককেনে কৰিলি 17টা। ছাৰ নামকেইটা ৰ'বক, মগজটোলৈ আনিছো বাৰু। মগজটোৱে তাৰমানে ঢেৰ যি টি কথা মনত লৈ আনে তাৰমানে। সেই নামকেইটা আনিব নোৱাৰে, ৰ'বক চাইছো দেই মই। অহা নাই তাৰমানে, বেলেগ আহিছে দেখোন মগজলৈ মই কথা। কওঁ নেকি আপোনাক? কচোন বাৰু। আপোনাৰ দেখোন ইমান বয়স হৈছে, আপোনাৰ 70 বছৰমান হ'ল চাগে, ইমান দাড়ি চাৰি পকিলে। কেইটা আপুনি টিউচন লৈছে বাৰু? তই কাক বুঢ়া বুলি ক'বলৈ আহিছা? চিনি পোৱা নাই মোক? ছাৰ, আপোনাকতো এতিয়া চিনি পাবলৈ কোনো আপুনি এক্টৰ নহয়তো। আপুনি এটা সাধাৰণ মানুহ। সেইবাবে আপোনাক চিনি পাইছো মই। আপুনি নাম মোক ক'লে ৰাজেন বৰা, ঠিক আছে। আৰু চিনি নাপাওঁ বুলি নক'ব দেই কিন্তু। মই ভালকৈ চিনি পাওঁ এতিয়া। আগতে চিনি নাপাইছিলোঁ, এতিয়া কিন্তু ভালকৈ চিনি পাওঁ দেই। তেনেকৈ কথা নক'ব কিন্তু। কুল ডাউন। নিজকে কুল ৰাখক, নহ'লে মোক হাত দিবলৈ ল'ব পাৰে হ'ব কিন্তু। এবাৰ জানে কি কৰিলোঁ মই? স্কুলত সি মোক বৰ লাগি আছিলে, সি গেং লৈ নিছিলে। মোক প্ৰথম মাৰিলে কিন্তু লাষ্টত বাটত তাৰমানে সকলোৱে পালোঁ তাক কিন্তু মই মাথাইদি তেজ উলিয়াই দিলোঁ দেই। আপুনি কিন্তু সাৱধানে থাকিব দেই মোৰ পৰা। মোৰ হাতখন তাৰমানে এনেই নাথাকে, কেলৈ জানো। দেখুৱাই চাব লাগিব ডাক্তৰক। কেলৈনো হাতখন কোনোবাই বোলে টানকৈ ক'লেই হ'ল, হাতখন গুচিয়ে যায় নহয় অট'মেটিক। সেইটো মোৰ বিগ প্ৰব্লেম। কুল ডাউন। হ'ব, নেক্সট কুৱেশ্যন সোধক। অসমৰ মুখ্যমন্ত্ৰী কোন কচোন? হিমন্ত বিশ্ব শৰ্মা আকৌ। গৰু খালি হিমন্ত বিশ্ব শৰ্মা নহয়, হিমন্ত বিশ্ব শৰ্মা। সেইটোহে নি? তাৰমানে বিশ্বকৰ্মাটো যে বছৰি আহে খাই তাৰমানে সেইটোকে মনত আহি যায়। ইয়াত ব্ৰেইনটোলে মোক ঘপককেনে বিশ্বকৰ্মাটো টানি ল'লে নহয়, সেইকাৰণে মই আপোনাক কৈ পালোঁ আকৌ। ঘপককেনে ব্ৰেইনটোৱে মানে টানি লয় মোৰ চব কথা। ছাৰ, কথা এটা কাম বেয়া পাব নেকি? ক। আপোনাৰ বাৰু ইমান কেলে খং উঠে ক'ব নেকি বাৰু? এতিয়া ঘপককেনে আপুনি যে ইমান খং উঠি গ'ল। সেইটো মোৰ সৰুৰ পৰাই হয়। মোৰ পিটিককেনে টিঙিচকে খং উঠিয়ে যায় আৰু। হয় নেকি? হয়, কিতাপলৈ আহোঁ। আহক, আপুনি লেকচাৰ দি আছে। আপুনি কিতাপৰ লেচনীয়া নাম ৰ'ব, ব্ৰেইনত আহি যায় মানে। প্ৰথমটো হৈছে পুৰণা আলোচনা নে কি জানো, সেইটো মানে মুখত ফুটা নাই দেই। 2 নম্বৰটো হৈছে বহুপদ। 3 নম্বৰ স্থানাংক জ্যামিতি। 4 নম্বৰটো এতিয়া বহুত দীঘল নহয়, এতিয়া ব্ৰেইনটোলৈ আনিব পৰা নাই, সেইটো বেয়া নাপাব দেই, ক'ব নোৱাৰিম মই। 5 নম্বৰটো হৈছে ত্ৰিভুজ। 6 নম্বৰটো হৈছে সেইটো চতুৰ্ভুজ। তাৰপিছত ৰ'ব, 9 নম্বৰটো হৈছে 10 নম্বৰটো হৈছে বৃত্ত। বাকীকেইটা মনত নাই, হ'ব দিয়ক।
অলগতটো কিতাপখনৰ লেচনো কি ক'ব নোৱাৰে অ'। সেই ছাৰ কাইলৈ মুখস্থ কৰি নিম বাৰু। কি কৰিলি তই? অংক মুখস্থ কৰ তই হে? লেচন দুটা ঠিক আছে বাৰু কৈ আনিবি। দীপু বাৰু তই বাৰু অকণমান ঠিক আছে দেই। তই ঠিক কেনে হিৰণৰ সূত্ৰটো কৈ দিলি, ইহে অকণমান ঠিক নাই। কি ছাৰ আপুনি এটা সৰু এটা ডাঙৰ কৈছে, দুইটা সমানে বুলি ক'ব দেই, কিন্তু কথা বেয়া হৈ যাব কিন্তু। ঐ তই কাক তেনেকৈ কৈছ? ছাৰ কুল ডাউন আপোনাৰ খং ঠিক হৈছে? কুল। ছাৰ আপুনি গেম খেলে নে বাৰু? কওকচোন বেয়া নাপায় যদি। নেখেলো কেলে তোক? মানুহে গেম খেলে নেকি? হ'ব দে আজিৰ কাৰণে এৰি দিছো বাৰু, যা এতিয়া। যাওঁ দেই ছাৰ। সেইটো মাষ্টৰটো কিন্তু মাথা গৰম কৰিব লাগিব বুজিছ। সেইটো মাথা তেনেও গৰম হৈছে। হ'ব বাৰু আজিলৈ যাওঁ ঘৰ বৈ। তোৰ বন্ধু বান্ধৱী হৈ গ'ল। এই নতুন খণ্ডটো চাই ভাল পালে যদি এটা ভিডিঅ'টো লাইক কৰি দিব, কাৰণ চেনেলটো নতুন আহিছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, এনেকৈ যাতে সদায় ভিডিঅ' দিব পাৰোঁ। আজিলৈ বাই বাই।